হেল্ল' ফ্ৰেণ্ডছ, আজিৰ পৰা আমি এটা নতুন ছিৰিজ আৰম্ভ কৰিছোঁ। নামটো হৈছে আইতাৰ আখল এপিছ'ড 1। আজিৰ খণ্ডটোহে বৰ স্পেচিয়েল, কাৰণ আইতাৰ আখল অৰ্থাৎ আইতাৰ পৰশৰ তৰকাৰী আমি পৰিৱেশন কৰিম। যদিও যিটো ৰেচিপিৰ বিষয়ে আমি আলোচনা কৰিম সেইটো সৰ্বজনবিদিত, তদুপৰি আমাৰ অসমীয়া ৰাইজে প্ৰায়ে ৰান্ধি খোৱা এবিধ আঞ্জা হৈছে লাও আৰু বিলাহীৰ তৰকাৰী। কিন্তু আমি লগত ব্যৱহাৰ কৰিছোঁ শ'ল মাছ, কিছু মিহিকৈ কুটি লোৱা পিঁয়াজৰ নলা আৰু মানিমুনি শাক, ধনিয়া শাক আৰু টেঙেচি টেঙা বা চেমুৰি টেঙা শাক। যিহেতু এই তৰকাৰীখন বা আঞ্জাখন কিদৰে বনাব লাগে সেয়া সকলোৱে জানেই ভালদৰে, সেয়েহে আমি কিদৰে বনাব লাগে সেই প্ৰচেছটো বৰ্ণনা কৰাৰ ওপৰত গুৰুত্ব নিদি আমাৰ আইতাইনো তেওঁৰ সুনিপুণ হাত দুখন ব্যৱহাৰ কৰি কিদৰে সেই তৰকাৰীখিনি বনায় বা তাক সুস্বাদু কৰি তোলে সেয়াহে লক্ষণীয়। চ' গাইজ, লেটছ হেভ ছাম ফুড জ্ঞান, অৰ্থাৎ আহক আমি এই তৰকাৰীখনত ব্যৱহাৰ হোৱা বিভিন্ন উপাদানসমূহৰ গুণাগুণ সম্পৰ্কে আলোচনা কৰোঁ বা জানি লওঁ আহক। পোনপ্ৰথমে মই এটা কথা আপোনালোকক জনাওঁ যে মই লাওৰ তৰকাৰী বনালে বা বিভিন্ন ধৰণৰ লাও ৰেচিপি বনালে মই বাকলি নুগুচোৱাকৈয়ে লাও ব্যৱহাৰ কৰোঁ। ইয়াৰ কাৰণ হৈছে দুটা। প্ৰথম কথা হৈছে মোৰ লাওক বাকলি গুচাবলৈ এলাহ লাগে, আৰু ২ নম্বৰ কথাটো হৈছে লাওৰ বাকলি নুগুচোৱাকৈ যদি মই যেতিয়া লাওৰ তৰকাৰী বনাম তেতিয়া সেই লাওৰ তৰকাৰীখিনি বাকলি গুচাই বনোৱা লাওৰ তৰকাৰীখিনিতকৈ সোৱাদ কিছু সুকীয়া হয় আৰু সেই সোৱাদ যথেষ্ট বেছি হয়। এতিয়া আহোঁ কিছু বৈজ্ঞানিক তথ্যলৈ। যাৰ বৈজ্ঞানিক নাম এলিয়াম চেপা, তাৰ নলা অৰ্থাৎ পিঁয়াজৰ যিটো পাতটো নহয়, পিঁয়াজৰ যিটো নলা বুলি কয়, অৰ্থাৎ দীঘলীয়া যিডাল নলী সদৃশ আকৃতি, সেইডাল আমি বিভিন্ন খাদ্যত ব্যৱহাৰ কৰোঁ আৰু খাবলৈ ইয়াৰ সোৱাদ যথেষ্ট বেছি। কিন্তু তাৰ লগতে ইয়াৰ আন বহুতো উপকাৰিতা আছে, যেনে এজমা ৰোগ বা শ্বাসজনিত ৰোগ, বুকুৰ বিষ বা ডিঙিৰ টনচিল আদি বিভিন্ন ৰোগৰ ক্ষেত্ৰত ই যথেষ্ট ফলদায়ক হয়। এতিয়া আহোঁ পানীলাওৰ কথালৈ। আপোনালোকক পানীলাওৰ উপকাৰিতাৰ বিষয়ে নিশ্চয় নকলেও হ'ব। পানীলাও পেটৰ কাৰণে যথেষ্ট ভাল। পানীলাওত আমি নিশ্চয় মন কৰোঁ যে পানীলাওত 80%লৈকে পানী থাকে। এই পানীত যথেষ্ট পৰিমাণৰ খনিজ লৱণ পোৱা যায়, যি আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন তন্ত্ৰত বহুতো দুষ্প্ৰাপ্য খনিজ লৱণ যোগান ধৰে। পানীলাওক ইংৰাজীত কালাবাছ বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে লেগেনাৰিয়া চিচেৰাৰিয়া। ২ নম্বৰতে এটা কথা কওঁ, আমাৰ বহুতে হয়তো মাছ বৰ সুন্দৰকৈ ভাজিব জানে, যিদৰে মোৰ আইতাই এইমাত্ৰ ভাজি আছে, আপোনালোকে দেখিছে বৰ ধুনীয়াকৈ ভাজি আছে। কিন্তু কিছুমান মাছ যেনে শ'ল মাছ, এতিয়া আমি ভাজি আছোঁ শ'ল মাছ ভাজোঁতে প্ৰথমতে লাগি ধৰে। আপুনি জুই কমাই দিয়ক বা বঢ়াই দিয়ক, শ'ল মাছ সদায় অলপ হ'লেও লাগি ধৰেই। তাৰ কাৰণে আমি চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো শ'ল মাছ লাগি ধৰাটো তেনেই স্বাভাৱিক। এইটো প্ৰথম কথা। ২ নম্বৰ কথা হৈছে বৰালি মাছ ভাজোঁতে আপুনি ওচৰত নথকাই ভাল। নহয়, মই এইটো কোৱা নাই যে আপুনি ওচৰত নথকাকৈ মাছ কেনেকৈ ভাজিব। 1 ফাৰলংমান দূৰৰ পৰা আপুনি মাছ ভজাটো অসম্ভৱ। কিন্তু আপোনালোকে বিশেষভাৱে মন কৰিব, বা হয়তো মন ইতিমধ্যে কৰিছে বা গালি শপনিৰো চিকাৰ হৈছে মোৰ দৰে, যে বৰালি মাছ ভাজিলে বহুত চিটিকি পৰে, বহুত দূৰলৈ তেল ফাটি চিটিকি পৰে। ই কেতিয়াবা দুৰ্ঘটনাৰো কাৰক হ'ব পাৰে, গতিকে সাৱধান। কিন্তু মই অলপ আগতে কোৱাৰ দৰে আকৌ কওঁ যে ইও অতি স্বাভাৱিক। এতিয়া আহোঁ মানিমুনি শাকৰ কথালৈ। মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু চুলিৰ দৰে শিপা ওলায়। এতিয়া আমি খাওঁতে এই শিপাবোৰ যাতে আমাৰ লগত নাযায় খাদ্যৰ লগত, সেইটো আমি ভালদৰে মন কৰা উচিত। ইয়াৰ ঔষধি গুণ হৈছে অৰুচি গুচাব, গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত, উচ্চ ৰক্তচাপ, স্নায়ৱিক দুৰ্বলতা, অনিদ্ৰা আদি বিভিন্ন ৰোগত মানিমুনিৰ ৰস বিশেষভাৱে উপকাৰী হয়। মানিমুনিৰ বৈজ্ঞানিক নাম হৈছে হাইড্ৰকটাইল চিপথৰপিয়ইডেছ লেম্ক। এতিয়া আহোঁ তৰকাৰীখনত ব্যৱহাৰ কৰা আন এবিধ গুৰুত্বপূৰ্ণ ঔষধি শাকৰ বিষয়ে। সেইবিধ হৈছে টেঙেচি শাক, বা বহুতে ইয়াক চেমুৰি টেঙা বুলিও কয়।
ইয়াক ইংৰাজীত কমন উড চৰেল বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে অক্সেলিছ কৰ্নিকুলাটা। টেঙেচি শাকৰ আটাইতকৈ ডাঙৰ উপকাৰিতাটো হৈছে আমাৰ দৰে ভোডা ছাত্ৰ-ছাত্ৰীসকলৰ স্মৃতিশক্তি কিছু পৰিমাণে প্ৰখৰ হোৱাত ই যথেষ্ট পৰিমাণে সহায় কৰে। তদুপৰি চিকাই কামোৰাৰ পিছত হোৱা বিষক্ৰিয়া বা গ্ৰহণী কুষ্ঠৰোগ আদিত টেঙেচি শাক যথেষ্ট সুপথ্য। লাওৰ তৰকাৰীত আমি পানী নিদিয়াকৈ লাও ভাজি থাকোঁতেই যথেষ্ট পৰিমাণৰ পানী নিৰ্গত হয়। গতিকে লাওৰ তৰকাৰীত পানী নিদিলেও হয়, কিন্তু যিহেতু মই পূৰ্বতেই কৈছোঁ যে আইতাৰ দুখন সুনিপুণ হাত আছে, গতিকে আইতাই নিজৰ ইচ্ছামতে বনাইছে বা বনাব পাৰে। গতিকে আজি মই ইয়াৰ ওপৰত কোনো বিশেষ বিশ্লেষণ নকৰি মই খাদ্যৰ উপাদানসমূহৰ গুণাগুণৰ ওপৰতহে বিশ্লেষণ কৰিছোঁ। নহ'লে পিছত আইতাই মোক সোধাই নেৰিব। মুঠৰ ওপৰত আপোনালোকে আজি এইটোকে জানি লওক যে যেতিয়া আপোনালোকে বিলাহী আৰু পানীলাও বা জাতিলাওৰ তৰকাৰী বনাব, তাত কিছু পৰিমাণৰ পিঁয়াজৰ, কিছু পৰিমাণৰ ধনিয়া শাক, কিছু পৰিমাণৰ মানিমুনি শাক আৰু তাতকৈ কিছু বেছি পৰিমাণৰ টেঙেচি টেঙা যোগ কৰিবলৈ নাপাহৰিব। আমি ফুড জ্ঞানৰ তৰফৰ পৰা দাবী কৰিছোঁ যে এনেকৈ বনাই খোৱা তৰকাৰীখন পূৰ্বৰ তৰকাৰীখনতকৈ দুগুণে সোৱাদ হ'ব। এতিয়া আহোঁ শ'ল মাছৰ কথালৈ। শ'ল মাছৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে নিশ্চয় অজ্ঞাত নহয়, কাৰণ শ'ল মাছ আমাৰ অসমত বহুলভাৱে খাদ্যৰ বাবে ব্যৱহাৰ হৈ আহিছে। তদুপৰি শ'ল মাছ আমাৰ অসমত সহজলভ্য। শ'ল মাছৰ বৈজ্ঞানিক নাম হৈছে চান্না ষ্ট্ৰায়েটা। শ'ল মাছক ইংৰাজীত স্নেক হেড মাৰ্ৰেল বা স্নেক হেড মুৰেল বুলি কোৱা হয়। ৰক্তহীনতাত ভোগা লোকৰ বাবে শ'ল মাছ অত্যন্ত উপকাৰী। শ'ল মাছে তেজৰ গাঢ়তা বৃদ্ধি কৰে। তদুপৰি শ'ল মাছে পিত্ত নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। এতিয়া ইয়াত যে মই কৈছোঁ শ'ল মাছে সহায় কৰে, তাৰমানে আপোনালোকে নিশ্চয় বুজি পাইছে যে শ'ল মাছ খালেহে আপোনালোকৰ সহায় হ'ব। শ'ল মাছে আহি আপোনালোকক পেটৰ ভিতৰত সোমাই সহায় কৰি নিদিয়ে। লগতে আৰু এটা কথা মই আপোনালোকক জনাই থওঁ যে আমি বহুতে ফ্ৰাই কৰাৰ সময়ত, লাগিলে সি মাছৰ ফ্ৰাইয়েই হওক বা বেচন বেঙেনাৰ ফ্ৰাইয়েই হওক বা আন বিভিন্ন বস্তু ফ্ৰাই কৰোঁতেই হওক, সদায় এইটো মনত ৰাখিব যে তেলৰ পৰিমাণ প্ৰয়োজনতকৈ আমি বেছি ৰখাটো দৰকাৰ। অৰ্থাৎ বস্তুটো ফ্ৰাই কৰোঁতে 2/3 তেলত ডুবি থকা নিতান্তই প্ৰয়োজন। কাৰণ ফ্ৰাই হৈ থকা বস্তুবিধ তেলত কিছু পৰিমাণে ডুবি থাকিলে বস্তুবিধ ধাতুৰ চৰু বা পাত্ৰটোত লাগি ধৰাটো সম্ভাৱনা যথেষ্ট কমি যায়, যিয়ে বস্তুটো ইয়াৰ সোৱাদৰ প্ৰকৃত গুণাগুণ ধৰি ৰখাত সহায় কৰে। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে যদি আপোনালোকে মাছ ভাজোঁতে বা বিভিন্ন বস্তু ফ্ৰাই কৰোঁতে যেতিয়া প্ৰয়োজনতকৈ বেছি পৰিমাণৰ তেল ব্যৱহাৰ কৰিব, তেতিয়া সেই তেলখিনি যেতিয়া ৰৈ যাব, সেই তেলখিনি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিব নেকি? যদি আপোনালোকে তেনেকৈ ভাবিছে, তেন্তে সেইটো ভবাটো স্বাভাৱিক, কিন্তু সেইটো ভবাটো ভুল হ'ব। অৰ্থাৎ আপোনালোকে ব্যৱহাৰ কৰা তেলখিনি পিছত পুনৰবাৰৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ নপৰে, কিন্তু সেই তেলখিনি ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পৰা কিছু পৰিমাণে বচাব পৰা যায়। ঠিক এনেধৰণে আপুনি যিখিনি তেলত মাছ বা বেঙেনা ভাজিছিল বা ফ্ৰাই কৰিছিলে, সেই তেলখিনি আপোনালোকে এটা বাতিত বাকি থৈ কিছু সময় লৰচৰ নকৰাকৈ ৰাখি ঠাণ্ডা হ'বলৈ দিব। তেনে কৰিলে আপোনালোকে নিশ্চয় দেখা পাব যে তেলখিনিৰ তলত কিছু গেদৰ তৰপ পৰিছে। এই গেদৰ তৰপখিনি চেকি লোৱাটো যদি সম্ভৱ হয়, তেনেহ'লে বাকী তেলখিনি আপোনালোকে সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিব অন্যান্য ব্যঞ্জনৰ বাবে। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে বিভিন্ন ফ্ৰাই কৰাৰ পিছত সেই তেলখিনিত ফ্ৰাই কৰা বস্তুসমূহৰ উপাদানসমূহ কিছু পৰিমাণে মিহলি হৈ পৰে। যিদৰে মাছ ভাজোঁতে তেলখিনি কিছু পৰিমাণে মাছৰ গুণাগুণ সম্পন্ন হৈ পৰে, বা বেঙেনা ফ্ৰাই কৰিলে বেঙেনাৰ টুকুৰাৰ পৰা তাত কিছু পৰিমাণে বেঙেনাৰ ৰস মিহলি হৈ পৰে।
ফলস্বৰূপে তেলখিনিৰ এটা নিৰ্দিষ্ট গুণাগুণ বিশিষ্ট হয় তেলখিনি আৰু নিৰ্দিষ্ট সোৱাদ বিশিষ্ট হয়। তেনে ক্ষেত্ৰত আপুনি যেতিয়া একেধৰণৰ তৰকাৰী বনাব, অৰ্থাৎ মাছ ভাজিলেও যদি আপুনি মাছৰ তৰকাৰী বনায়, তেনেহ'লে সেই তেলখিনি আপোনাৰ বাবে যথেষ্ট উত্তম হ'ব। কোৱা বাহুল্য যে তেনে তেলে মাছৰ তৰকাৰীৰ সোৱাদ দুগুণে বৃদ্ধি কৰিব। বন্ধুসকল, ফুড জ্ঞানৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। এয়া পৰিৱেশনৰ সময়।